তো আহক আজি পার্ট 3 ভিডিওটো লৈ স্মার্ট বিল শেয়ার মার্কেট ট্রেনিং ইনস্টিটিউট পাঠশালা উই প্রোভাইড গাইডেন্স ট্রেনিং হিয়ার দিস ভিডিও ফর অনলি এডুকেশনাল এন্ড ইনফরমেশনাল পারপাস অনলি মই ইয়াত যিমান ভিডিও বনাম গোটেইখিনি এডুকেশনাল আৰু ইনফরমেশনাল পারপাস অনলি ডিসক্লেমার আছে আপোনালোকে পঢ়ি ল'ব ঠিক আছে এতিয়া আমি আজিৰ ক্লাছত আলোচনা কৰিম আমি কি আলোচনা কৰিম সরি আমি যেনেকৈ আগৰ ক্লাছত হোৱাট ইজ ইনভেষ্টমেণ্ট আমি কি কৰিছিলোঁ ডিছকাছ কৰিছিলোঁ থুলমূলকৈ ইনভেষ্টমেণ্টৰ ক্লাছটো কিন্তু বহুত দীঘলীয়া হ'ব দেই এইটো বহুতকেইটা ভিডিঅ' বনিব কাৰণ এইটোৱে মেইন আমি ইনভেষ্টমেণ্টৰ কাৰণেতো শ্বেয়াৰ মাৰ্কেট শিকিবলৈ আহিছোঁ বা যিটো বস্তু স্কুলতো নিশিকায় আৰু ঘৰৰ মানুহেও নিশিকায় কোনেও নিশিকায় আৰু আমাৰ জানিবলৈ সুবিধাও নাথাকে এইটোকে কয় ইনভেষ্টমেণ্ট এইটো বহুত ইম্পৰ্টেণ্ট আৰু সেইটোৰ ওপৰত মই সেইকাৰণে ডিটেইলছ ক্লাছ কৰিম আজি আমি কি কৰিম ইনডেক্সৰ ওপৰত ইনডেক্সৰ এইটো ভিডিঅ' হ'ব ইনডেক্সৰ ওপৰত তো ইনডেক্স হোৱাট ইজ ইনডেক্স আমি মোটামুটি গম পাওঁ ইনডেক্স মানে কি কেইটামান বস্তুৰ এটা সেট আৰু কেইটামান বস্তুৰ এটা সেট এতিয়া যদি আমি শ্বেয়াৰ মাৰ্কেটৰ ইনডেক্স হিচাপত ভাবোঁ শ্বেয়াৰ মাৰ্কেটৰ ইনডেক্সত কি হ'ব ইয়াত কি বস্তু থাকিব শ্বেয়াৰ থাকিব এটা ইনডেক্সত কেইটামান শ্বেয়াৰৰ সমষ্টিলৈ এটা ইনডেক্স হয় আৰু ইনডেক্স কেইটাৰো বিভিন্ন ধৰণৰ নাম থাকে ইনডেক্স কেইটাৰ কি থাকে বিভিন্ন ধৰণৰ নাম থাকে ইনডেক্সবিলাকৰ নাম হ'ল ফাৰ্ষ্ট মই 4-5টা ইয়াত যিকেইটা মেইন ইনডেক্স যিকেইটা আমাৰ বেছিকৈ ট্ৰেড হয় সেইকেইটা ইনডেক্স বা ভলিউম বেছি সেইকেইটা ইনডেক্সে আমি ইয়াত আজি ডিছকাছ কৰিম বহুত ধৰণৰ ইনডেক্স আছে গুগল কৰিলে পাব ঠিক আছে প্ৰথম ইনডেক্সটো চাব সেনসেক্স 2 নম্বৰ ইনডেক্সটো হ'ল নিফটি 50 নাম্বাৰ 3 আহক বেংক নিফটি বেংক নিফটি আৰু 4 নম্বৰটো আহক ফিন নিফটি এইকেইটাত কি হয় আমাৰ বেছি ট্ৰেড হয় সকলোকে ট্ৰেড হয় এই দুটা এই তিনিটাত বেছি ট্ৰেড হয় ফিন নিফটিত অলপ কম হয় হ'লেও ফিন নিফটিত ইয়াৰ পিছতে ফিন নিফটিত ট্ৰেড হয় এতিয়া আমাৰ এইকেইটা কয় ইনডেক্স এইকেইটা হ'ল আমাৰ ইনডেক্স এতিয়া ইনডেক্সৰ ভিতৰত কি থাকিব শ্বেয়াৰ থাকিব সেনসেক্সৰ ভিতৰতো শ্বেয়াৰ আছে কেইটামান যিকেইটা আমাৰ ইণ্ডিয়াত লাৰ্জেষ্ট কোম্পানী হেভি ভলিউম থকা ডাঙৰ এছেটৰ কোম্পানী ভাল পাৰফৰ্মেঞ্চৰ কোম্পানী সেইকেইটা আহিব ইয়াত কিমানটা আহিব তাৰো বাছি যিমান হাজাৰ কোম্পানী নাথাকিব তাৰ পৰা ভাল পাৰফৰ্মেঞ্চ দিয়া ইয়াত 30টা কোম্পানী মাত্ৰ লিষ্টেড হ'ব অকল 30টা কোম্পানী থাৰ্টি কোম্পানী আহিব সেনসেক্সত নিফটিত আহিব কিমান নিফটিত নামে কয় এইটো 50 ইয়াত কি হ'ব 50 কোম্পানীজ বেংক নিফটিত কিমান আহিব 12 লিডিং বেংক যিকেইটা লিডিং বেংক ইণ্ডিয়াত ডাঙৰ বেংক আছে এই বেংক আমাৰ 12 বেংক আহিব ইয়াত ফিন নিফটিত কি হয় ফিন নিফটি হৈছে ফাইনেন্সিয়েল নিফটি ইয়াত কেইটামান বেংকো আহিব আৰু ফাইনেন্স যিখিনি ছাৰ্ভিচ দিয়ে বাজাজ ফিন ছাৰ্ভিচৰ বাজাজ ফাইনেন্সৰ মুথুট ফাইনেন্স জিঅ' ফাইনেন্স বা বেংকো থাকিব SBI এক্সিছ এইবিলাক বেংকো আহে ইয়াত কিমানটা আছে 22টা আছে চব মিলাই বেংক ইঞ্চুৰেঞ্চ এণ্ড ফাইনেন্স এইখিনি মানে 12 কোম্পানীজ আছে এতিয়া আমি চাব ইয়াৰ ইনডেক্সৰ কাম কি আচলতে ইনডেক্সে কি কৰে আমি যদি আহোঁ ঠিক আছে মই গুগল কৰি দিছোঁ এতিয়া চাব এক মিনিট এইটো হ'ল আমাৰ ফিন নিফটি সেনসেক্সত কি হ'ল 30 কোম্পানী কোনকেইটা আহিব ইয়াত লিষ্টেড আছে যেনে এছিয়ান পেইণ্ট হ'ল আদানী পোৰ্ট বাজাজ ফাইনেন্স বাজাজ ফিন ছাৰ্ভিচ ভাৰতী এয়াৰটেল ইটাৰনেল HDFC বেংক ICICI বেংক ইনফোসিস কোটক মহিন্দ্রা ব্যাংক
L&T, Mahindra and Mahindra, Reliance Industries. ইয়াৰ কিন্তু মেইন লিডিং, ইয়াৰ ভিতৰত আকৌ বাপেক আছে, মেইন লিডিং কোম্পানী আছে, সেইটো চাই ল'ব। এইবিলাক নিশিকায়। আপুনি শ্বেয়াৰ মাৰ্কেটত যদি শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰে বা শ্বেয়াৰ মাৰ্কেট ট্ৰেডিং কৰে বা আইফেনো কৰে, প্ৰথম ইয়াৰ শ্বেয়াৰ মাৰ্কেটৰ বাপেকখন জানিব লাগিব কোন কোম্পানী হয়। আপুনি দুটা কোম্পানী আজি মনত ৰাখক, এটা হৈছে HDFC বেংক, নেক্সট ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। কিন্তু আমি যদি বেংক ইণ্ডেক্সত যাওঁ, বেংক নিফটিত যাওঁ, তেতিয়াহ'লেতো ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজটো বেংক নহয়, সি নাহেই তাতে। HDFC বেংক আহিব, ICICI বেংক, এক্সিছ বেংক। তো লিডিং হ'ল HDFC বেংক, ICICI বেংক, এক্সিছ বেংক, কটক মহিন্দ্ৰা বেংক থাকিব, বা যিখিনি আমাৰ 12টা টপ লেভেলৰ যিটো 12টা, আৰু SBI আছে। কিন্তু লিডিং হ'ল আমাৰ HDFC যদি 2% ডাউনত যায়, বাকী উঠি থাকে, তথাপিও কিন্তু চান্স আছে সিদিনাখন ইণ্ডেক্স ৰেড হোৱা, মানে ডাউন যোৱাৰ চান্স আছে। তো ইয়াত কি হ'ল 30 কোম্পানীজ আছে লিডিং কোম্পানী। ইয়াত আৰু কাহিনী কি হ'ল, 30 কোম্পানী বুলি ক'লে 30 কোম্পানী বছৰ নাথাকে ইয়াতে। যিমান কোম্পানী আছে তাৰ ভিতৰত ভাল পাৰফৰ্মেঞ্চ দিয়াৰ 30 কোম্পানী ইয়াত এণ্ট্ৰি হ'ব। যদি 31 নম্বৰ কোম্পানীটোতকৈ যদি কোনোবা এটা কোম্পানী পাৰফৰ্মেঞ্চ ডাউন দি আছে, আণ্ডাৰ পাৰফৰ্মেঞ্চত আছে, দেন 31টো ইয়াত এণ্ট্ৰি হ'ব। ইয়াত ওলোৱা সোমোৱা হৈ থাকে, ডেইলি বেলেগ বেলেগ পাব। ঠিক তেনেকৈ আমাৰ নিফটি বেংক নিফটি বেংক ছেম। তো ইয়াতো কি হ'ল, আমাৰ লিডিং কোম্পানী আছে, ICICI বেংক কেইটা, 12টা বেংক আছে, লিডিং বেংক যিকেইটা ইণ্ডিয়াৰ ডাঙৰ বেংক, সেইকেইটা ইয়াত লিষ্টেড হৈ আছে। ঠিক আছে, এইকেইটা বেংকৰো কি পাৰফৰ্মেঞ্চৰ আছে। ইয়াৰো লিডিং বেংক হ'ল, মানে এই 12টাৰ ভিতৰত বাপেক হ'ল HDFC বেংক, ICICI বেংক, এইবিলাক। HDFC বেংকৰ যিমান এছেট আছে, 4টা SBI লগলাগি ইমান, ভাবক কিমান কণ্ট্ৰল কৰিব পাৰে। তো ইয়াত কি হ'ল, 12টা থাকিল। ইয়াৰো একে কাহিনী, যদি পাৰফৰ্মেঞ্চ বেয়া হয় নেক্সটটো ইয়াত সোমাব, কিন্তু ইয়াত 12 থাকিব, 11 নহয় 12 থাকিব, নেক্সটটো আহি যায়। ঠিক তেনেকৈ আমাৰ নিফটি 50ত কি হয়, 50টা কোম্পানী, সেইকাৰণে ইয়াত ট্ৰেডো অলপ বেছি হয়। 50 কোম্পানীজ আছে যিবিলাক লিডিং ইণ্ডিয়াৰ ডাঙৰ কোম্পানী, যাৰ এছেট পাৰফৰ্মেঞ্চ ভাল, সেই কোম্পানী এণ্ট্ৰি হয়, আৰু যিবিলাক বেয়া হয় ওলাই যায়, আহি যায়, 50 হৈয়ে থাকে। ঠিক তেনেকৈ আমাৰ ফিন নিফটিত কি হ'ল, ফিন নিফটিটো কি হ'ল, ইয়াত 22 কোম্পানী আছে, কিন্তু ইয়াত অলপ বেলেগ। ফিন নিফটি হ'ল ফাইনেন্স নিফটি। ইয়াত কি হ'ল, বেংকো আছে, ইঞ্চুৰেঞ্চ আছে, আৰু ফাইনেন্স যিখিনি ছাৰ্ভিচ প্ৰভাইড কৰে সেইবিলাক কোম্পানী ইয়াত আছে। তাৰো কিন্তু লিডিং কেইটাই আছে, যিটো নাই। ঠিক আছে, ICICI বেংক আছে, ষ্টেট বেংক অফ ইণ্ডিয়া আছে, বাজাজ ফাইনেন্স আছে, এক্সিছ বেংক আছে, বাজাজ ফিন ছাৰ্ভিচ আছে, SBI লাইফ ইঞ্চুৰেঞ্চ আছে, শ্ৰীৰাম ফাইনেন্স আছে, জিঅ' ফাইনেন্স, HDFC লাইফ, মুথুত ফাইনেন্স, এইবিলাক বহুত ভাল ফাইনেন্স কোম্পানী, পাৰফৰ্মেঞ্চ বহুত ভাল। তো এনেকৈ আমাৰ ইণ্ডেক্সত হ'ল, ইণ্ডেক্সত আমাৰ শ্বেয়াৰ থাকে, নিৰ্দিষ্ট শ্বেয়াৰ থাকে। সেই শ্বেয়াৰখিনি পাৰফৰ্মেঞ্চৰ ওপৰত ইণ্ডেক্সৰ যিটো ভলিউম, এই যিটো আমাৰ চলি আছিল কিমান, লাষ্ট যিটো লেটেষ্ট হ'ল 83,382.70। তো এইটো হৈছে, কিন্তু সিদিনাখন কি ডাউন আছিল, -245। মানে আমাৰ ইয়াত কিছুমান ভাল কোম্পানী কি হয়, আণ্ডাৰ পাৰফৰ্মেঞ্চত আছিল, সিদিনাখন বেয়া পাৰফৰ্মেঞ্চ দি আছে। HDFC বেংকো 1.3, নেক্সট হিন্দুস্তান, এইবিলাক চব মিলি। আৰু এইটো কি হ'ল, এছিয়ান পেইণ্টে 2.3, কণ থাকিলে বহুত আছে, TCSO 2.1। তো এইকাৰণে কি হ'ল, এইটো মাইনাছত থাকিল। ইয়াৰ মানে ইয়াৰ কোম্পানীৰ পাৰফৰ্মেঞ্চৰ ওপৰত হয়। আপুনি তাত চাৰ্ট চাই কিবা চাই এইবিলাক কৰি ট্ৰেড কৰিলে 0 পাব। সেইকাৰণে কওঁ যে ইণ্ডেক্স ষ্টাডিটো বহুত ইম্পৰ্টেণ্ট, আৰু মই যি শিকাম এইবিলাক বেলেগ জেগাত নাপায় এইবিলাক বস্তু। সেইকাৰণে আমাৰ এতিয়া কথাটো হ'ল মেইন, ইয়াত যদি চাব লগা কথা আছে, আমি যেতিয়া ইণ্ডেক্স ষ্টাডি কৰিম, আমি চাব লগা ষ্টাডি কৰিম, কেনেকৈ কৰিম, তাত কোম্পানীবিলাকৰ যিবিলাক কোম্পানীজ আছে, তাৰ পাৰফৰ্মেঞ্চটো চাম। আমি কি চাম, তাৰ পাৰফৰ্মেঞ্চ চাম। যদি তাৰ যে কৈছোঁ বাপেক আছে লিডিং কোম্পানী, সেই 30টাটো লিডিং কোম্পানী হয়ে ইণ্ডিয়াত, সেই 30টাৰ ভিতৰতো কোনোবা এটা টপ লেভেল থাকে। তো সেই কোম্পানী 3-4টা লৈ কিনে আমি কি কৰিব লাগে, সিহঁতৰ উইকলি বা 15 দিন বা 1 মাহৰ কি হয়, সিহঁতৰ আমি
পাৰফৰ্মেঞ্চটো চাব লাগে পাৰফৰ্মেঞ্চটো চোৱাৰ পিছত আমি এটা আইডিয়া কৰিব পাৰোঁ যে আজিৰ ইণ্ডেক্সটো এনেকুৱা হ'ব আৰু তেতিয়া বিশেষকৈ এফএনত যিবিলাকে ট্ৰেড কৰে সেইবিলাকে এইটো চোৱা বহুত দৰকাৰ বহুত ইম্পৰ্টেণ্ট ইয়াত মেইন পাৰফৰ্মেঞ্চটোৱে মেইন কোম্পানী এতিয়া নৰ্মেলি মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা আমাৰ কি হয় বেছিভাগ আমি যেতিয়া আমাৰতো কি শিকায় ইউটিউবত বা অটত বা অনলাইন যিখিনি কৰি আছে কি শিকায় অকল চাৰ্ট পেটাৰ্ণ শিকায় চাৰ্ট শিকাব এইটো বোলে ৰেড আছে চাৰ্ট শিকায় নেক্সট বোলে কি হ'ল সৰি ৰেডটো তলত যায় দে গ্ৰীণ হ'ল এনেকুৱা চাৰ্ট শিকায় নে চাৰ্ট তাত লাভ নাই চাৰ্ট শিকিলে ছাকচেছ হ'ব নোৱাৰিব আমি চাব লাগিব কি হয় কোম্পানী কি পাৰফৰ্মেঞ্চ দি আছে যদি চাব যিবিলাক কৰি আছে সিহঁতে গমেই পাব অলৰেডি যদি ৰিলায়েন্স ইণ্ডাষ্ট্ৰী যদি এসপ্তাহ ধৰি 7 days যদি আপে গৈ আছে কি গোটেই মাহটো যাব নেকি ইমান ডাঙৰ কোম্পানী এটা তো এইবিলাক চাব লগা কথা যদি HDFC যদি এনেকুৱা ডাউনে গৈ আছে 10 দিন কি ডাউনে যাব নেকি তো ইয়াতো আইডিয়া কৰিব পাৰি কিছুমান মই আইডিয়া দিম কোন সময়ত ইণ্ডেক্সবিলাক কি ধৰণত কাম কৰে আৰু আজিকালিতো পুৰা সাইকোলজিক্যাল গেম আপোনাৰ ৰাতিপুৱা যদি ইয়াত থাকে দুপৰীয়া ইয়াত যাব আকৌ ইয়াত যাব তো অলপ চাব লগা আৰু আপোনালোকে মাৰ্কেটত যদি এফএনও কৰে তো টাৰ্গেট ফিক্স কৰিব বোলে মই ইমান হ'লে হ'ব বোলে 1 লাখ টকাত বছ 500-1000 হ'লে হ'ব তেতিয়া ছাকচেছ হ'ব পাৰিব বাৰু যি নহওক মই নেক্সট ক্লাছত আমি আলোচনা কৰিম ইণ্টাৰডে ওপৰত নেক্সট ক্লাছত কি কৰিম ইণ্টাৰডে ওপৰত হোৱাট ইজ ইণ্টাৰডে আমি শ্বেয়াৰ মাৰ্কেট যদি এণ্ট্ৰিটো ইণ্টাৰডে কৰিব লাগিব ইণ্টাৰডে নকৰিলে কৰিব ইণ্টাৰডেটো কমচে কম ডেইলি ইনকাম এইটো কৰিবই লাগিব নহ'লে কি হ'ব নেক্সট এফএনও অলপ দীঘলে হ'ব মই লাষ্টৰ পিনে এফএনও শিকাম ইয়াৰ পিছত আহিব আমাৰ ইণ্টাৰডে কৰাৰ পাছত মই শিকাম সুইং ট্ৰেডিং আৰু তাৰপিছত আহিব লং টাৰ্ম শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট তো এইখিনি মই ডিটেইলছ আলোচনা কৰিম আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে তেতিয়াহ'লে কমচে কম ছাবস্ক্ৰাইব কৰি থ'ব মোৰ ভিডিঅ' যেতিয়া আপলোড কৰিম পাই যাব কাৰণ মই ডেইলি নকৰোঁ সপ্তাহত এটা ভিডিঅ' যাব তো আজিলৈ এৰিছোঁ ধন্যবাদ